নমস্কাৰ, মই অংকিতা হাজৰিকা। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি যিহেতু বিশ্বকৰ্মা পূজা, তো ৰাতিপুৱা সময়খিনি খুব ব্যস্ততা। এতিয়া গা পা ধুই অলপমান আজৰি পাইছোঁ। আজি যিহেতু আমাৰ ঘৰত পূজা আছে, কিন্তু মই পূজাখনত ভাগ ল'ব নোৱাৰিম, তো তাৰ কাৰণে ভাবিছোঁ গোটেই দিনটো ভ্লগে বনাম। বাৰু এতিয়া ব'লক বাহিৰত কি হৈ আছে দেখাবলৈ। বাহিৰত আহি কিনে দেখা পালোঁ যে দেউতা আৰু ভাইটিয়ে ধুনীয়াকৈ গাড়ীকেইখন ধুই বাহিৰত থৈ দিছে। আৰু ইফালে মামাহঁতৰ ককা আৰু বৰমাই ধুনীয়াকৈ শৰাইৰ বাবে যোগাৰ কৰি আছে, মানে ফল মূল কাটিছে। ইফালে আজি পিছে দা কটাৰীকো পূজা কৰিব লাগে নহয়। বাৰু এতিয়া ব'লক আমি অলপমান পূজা কৰাকৈ চাওঁ। ইফালে আইতাই শলা দি আছে আৰু ইহঁতে এতিয়া মালা দি আছে গাড়ীত। যিহেতু এতিয়া পূজা কৰিব, তো আমাৰ পূজা আৰম্ভণি হৈ গ'ল। ইফালে আমাৰ এয়া ঠেলাৰ পৰা বিশ্বকৰ্মা পূজা আৰম্ভ হৈ গ'ল, মানে ঠেলাখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইটো হ'ল আমাৰ ফুটা দিয়া মানুহটো, আজি বামুণী একদম পুৰা ধুতি গেঞ্জি, ধুতি নহয় বাৰু মই চাদৰ এখন। হয়তো ফুটা দিয়া নিয়মটো ভুলো হ'ব পাৰে, কিন্তু সি চেষ্টাহে কৰিছে বাৰু, একো নাই দিয়ক। এতিয়া মোৰ বাসন্তীখন মানে মামাই দিয়া স্কুটিখনত ফুটাটো আঁকি আছে। আচলতে নামটো কি আছিল ময়ো পাহৰিলোঁ, কিবা ষষ্ঠী নে কি বুলি কয়। তাৰপিছত এতিয়া আহি গ'ল আমাৰ বাইকখনত, মানে দেউতাৰ বাইকখন। সি বাৰু একদম একজেক্ট নিয়মটো জানা নাই, কিন্তু জানা নাই যদিও চেষ্টা কৰিছে, তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে। যিহেতু আজি মই নোৱাৰোঁ লাৰিবলৈ। বাৰু এতিয়া চাই লওক সি কেনেকৈ আঁকিছে। अब बारी है इसकी, इसमें माला सड़ गई, अभी लगाना है फूटा। আমাৰ সৰগৰিখনতো আঁকা হৈ গ'ল, আৰু এতিয়া আমি ব'লক যাওঁ অলপমান পাকঘৰৰ ফালে কি বনাই আছে চাব। আজি মই আলাগে শুই থাকিব লাগিব, কাৰণ আজি মই আউট অফ চিলেবাছ। এতিয়া পাকঘৰত বৰমা আৰু আমাৰ মণিহঁতৰ বৰমাই মিলি পায়স বনাই আছে। ৰাইচ ইফালে আমাৰ এয়া পায়স বনাই আছে, আৰু এয়া দুবৰমায়ে লেকচাৰ মাৰি আছে। শাস্ত্ৰৰ কথা কৈ আছে, তেওঁ শুনি আছে। ৰাইচ ইফালে এয়া প্ৰসাদৰ ব্যৱস্থা হৈ আছে। এয়া কল, আপেল, নাৰিকল। ঠিকছে আহিছা তই। তাৰ মাজতে আহি পালে আমাৰ মডেলগৰাকী, যিয়ে এইখিনিৰ পৰা আমাৰ ঘৰত আহোঁতে একদম ঘড়ী চশমা কি ক'লা বগা মেটচিং কৰি পিন্ধি আহিছে। বাৰু চাওকচোন আমাৰ মডেলগৰাকীক এবাৰ। বাৰু আজিলৈ আহিছোঁ, লগ পাম এতিয়া অন্য ভিডিঅ'ত। বাই।